हेलो फ्रेंड्स मैं आई गलो आज भोगदৈ मेला के हंदिकै पथत भोगदৈ मेलात भोगाली बिहु उपयोगी की बस्तु ओलाइছে की सामग्री ओलाइছে आपनालोকক देखुवाई जाऊँ और केतियार পৰা এই মেলাখন केतियाলৈকে হ'ব आपनालोকক जनाई जाम। ইয়াত বিপণী দিয়া বাইদেউসকলৰ সৈতে কথা পাতিম। বাইদেউ আপুনি কি আনিছে ইয়াত? বাইদেউ আপুনি কি আনিছে ইয়াত? অলপ দাঙি দাঙি দেখুৱাই দিব নেকি? কোলা বৰা ন আৰু বগা আৰু ৰেটবোৰ জনাব নেকি অলপমান? 100 টকা ন? আৰু তিলৰ লাৰু দেখা পাইছো 80 টকা ন? এয়া নাৰিকলৰ লাৰু ন 70 টকা। উখোৱা চাউল ন? জহা সান্দহগুৰি চিৰা আচাৰো লগতে আচাৰো আছে। বাইদেউ এটা ব্ৰেণ্ড আছে, ব্ৰেণ্ডটোৰ নামটো কি? বনমালী আৰু আৰ ডি পিঠাগুৰি ন? বাইদেউ এই মেলাখন কেতিয়াৰ পৰা কেতিয়ালৈকে হ'ব? মানে মেলাখনটো বৰ্তমান হৈয়ে আছে, কেতিয়ালৈকে হ'ব? উৰুকা দিনাখন। ধন্যবাদ। অন্য এখন বিপণীলৈ যাওঁ, আমি কি আনিছে দেখুৱাম। বাইদেউ আপুনি কি আনিছে? এইটো কি হয় বাইদেউ? তিলৰ লাৰু ন? বগা তিলৰ লাৰু। এইটো ৰেটটো কেনেকৈ বাৰু? 50 টকা ন? ধন্যবাদ। আমি অন্য এখন বিপণীলৈ যাওঁ, বাইদেউৰ সৈতে কথা পাতো। বাইদেউ নমস্কাৰ। বাইদেউ এই মেলাখন কেতিয়াৰ পৰা মানে স্থাপিত হৈছিল, কেতিয়াৰ পৰা হৈ আছে, মানে কেইবছৰ হ'ল? আপুনি 5 চনৰ পৰা আছে ন? ইয়াত বিক্ৰী কেনেকুৱা হয় এনেই? বেয়া ৰাস্তাটোৰ কাৰণে হৈ আছে। হ'ব, ভোগালী বিহু কাষ চাপিলে গ্ৰাহক আহিব। বাইদেউ আপুনি কি আনিছে? নাৰিকলৰ লাৰু, পিঠা, তিলৰ ন? এইটো চুঙা পিঠা ন? ধন্যবাদ বাইদেউ। ইয়াত অন্য এখন বিপণী দেখুৱাইছো, দা কটাৰী বিপণী। এতিয়া কিবা কাটিব লগা হয় কটাৰীবোৰ ৰেটবোৰ জনাব নেকি কেনেধৰণৰ হয়? 450 টকা। 450 টকা ন? 120 টকা। 120 টকা আৰু ভিতৰত তলত আছে আপোনাৰ 160 টকা। আৰু এইখনৰ ৰেটটো কেনেকৈ হ'ব বাৰু? এইখন আপোনাৰ 500 টকা। 500 টকা ন? এইখন আপোনাৰ 700 টকা ন? আপুনি কৰঙা পৰা আহিছে ন? কৰঙাটো বিখ্যাত দা কটাৰীৰ কাৰণে। ধন্যবাদ। বাইদেউ নাৰিকল কেনেকে দিছে? 50 টকা ন? আপোনালোকে ঘৰলৈ গৈ আৰু বাকলি গুচাব নালাগে, ডাইৰেক্ট কাটি পেলাই নাৰিকল লাৰু বনাব পাৰে সহজতে। বনাই ন আপোনালোকে? আপোনালোকে আহক ভোগদৈ ভোগালী মেলালৈ। আপোনালোকে বিভিন্ন ধৰণৰ দোকান বজাৰত বিচাৰি থকাতকৈ ভোগদৈ ভোগালী মেলালৈ আহক। ইয়াতে একে ঠাইতে বিহুৰ বাবে ভোগালী বিহুৰ বাবে উপযোগী সামগ্ৰীবোৰ ইয়াতে ক্ৰয় কৰক। ধন্যবাদ। জয় আই অসম।